অহা ইংৰাজী 25 ফেব্ৰুৱাৰী তাৰিখে অসমৰ নগাঁও জিলাৰ জুৰিয়াত সুদূৰ আৰবৰ মদিনা শৰীফৰ পৰা এজন ইমাম আমাৰ নগাঁও জিলাৰ বগৰাগুৰি হাই মাদ্ৰাছাৰ খেলপথাৰ জুৰিয়া বজাৰৰ সমীপত থকা খেলপথাৰখনত এখন জুম্মা নামাজৰ আয়োজন কৰা হৈছে। উক্ত নামাজত আমি 1 লাখৰ পৰা 1.5 লাখলৈকে মানুহ সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। গোটেই কাৰ্যসূচীখনত আমাৰ মুখ্য পৃষ্ঠপোষকতা কৰিছে আমাৰ মাননীয় মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াই, আৰু আমি সকলে তাত লাগি ভাগি এই প্ৰগ্ৰামটো আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আপোনালোকৰ গোটেই অসমৰ মুছলিম মুমিনগণৰ আমি সহযোগিতা কামনা কৰিছোঁ, যাতে আমি যি জুম্মাৰ নামাজ আমি আয়োজন কৰিব বিচাৰিছোঁ সেইটো যাতে সকলোৱে যাতে পাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰত্যেকৰ পৰা আমি আশা দোৱা ও আশীৰ্বাদ কামনা কৰিছোঁ। আসসালামু আলাইকুম। সমূহ ইছলামধৰ্মী লোকসকলৰ বাবে এক ভাল খবৰ। সুদূৰ মদিনা শৰীফৰ পৰা নগাঁও জিলাৰ জুৰিয়াত আহি আছে মদিনা শৰীফৰ ইমাম সাহেব। অহা 25 তাৰিখ শুক্ৰবাৰ জুৰিয়া বগৰাগুৰি হাই ছেকেণ্ডেৰী মাদ্ৰাছাৰ খেলপথাৰত জুম্মাৰ নামাজৰ আয়োজন কৰা হৈছে, আৰু উক্ত নামাজত মদিনা শৰীফৰ ইমাম সাহেব উপস্থিত থাকিব, আৰু মদিনা শৰীফৰ ইমাম সাহেবেই উক্ত জুম্মাৰ নামাজ পঢ়াব। আমি অসমবাসী সকলো মুছলমানক নিমন্ত্ৰণ জনাইছোঁ, দাৱাত দিছোঁ। আপোনালোকে এই সৌভাগ্য, এই ভাল খবৰ যে সুদূৰ মদিনা শৰীফৰ পৰা ইমাম সাহেব আহি আছে, আৰু বিশ্ব শান্তিৰ সপক্ষে দোৱা আৰু ৱাজ মেহফিলৰ আয়োজন কৰা হৈছে। ধিংগাঁও হাফিজিয়া মাদ্ৰাছাৰ উদ্যোগত এই মেহফিলটো আয়োজন কৰা হৈছে, আৰু এই উদ্যোক্তাসকলে গোটেই অসমবাসীৰ সকলো ইছলামধৰ্মী লোকক দাৱাত দিছে। আপোনালোকে আহক, আৰু অহা শুক্ৰবাৰ জুৰিয়া খেলপথাৰত যিটো জুম্মাৰ নামাজ অনুষ্ঠিত হ'ব, সকলোৱে আহি অংশগ্ৰহণ কৰক। আৰু আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও এই মেহফিলৰ মূল উদ্যোক্তা হিচাপে উপস্থিত থাকিব, আৰু আমাৰ জুৰিয়াবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ যাতে জুৰিয়াবাসী সকলো ৰাইজে এই মেহফিলখনত সকলো ধৰণৰ জানে প্ৰাণে শাৰীৰিক হিচাপে যিমান দূৰ পাৰে সহায় সহযোগ কৰি এই মেহফিলখন যাতে সফল কৰে। আসসালামু আলাইকুম রহমতুল্লাহ বৰকাতু। আমি গোটেই অসমবাসীৰ কাৰণে আমাৰ সুখবৰ যে সদূৰ আৰবৰ পৰা ইমাম সাহেব আহি পেলাই আমাৰ ৰূপহীহাট সমষ্টিৰ জুৰিয়া বজাৰৰ কাষতেই হাই মাদ্ৰাছা বগৰীগুৰিৰ ফিল্ডত তেখেতে আহি পেলাই অহা 25 তাৰিখে শুক্ৰবাৰ জুম্মাৰ নামাজ ইয়াতে আমাৰ গোটেইকেইজন একেলগে আমি পঢ়িম, আৰু এই জুম্মাৰ নামাজত গোটেই অসমবাসী ধৰ্মীয় সংখ্যালঘু মুছলমান ভাই বন্ধুসকলক আহ্বান কৰিছোঁ, আপোনালোকে যদি এই জুৰিয়া হাই মাদ্ৰাছা বগৰীগুৰি ফিল্ডত আহি পেলাই আমাৰ একেলগে আহি পেলাই জুম্মাৰ নামাজখন আদায় কৰে। বিশ্বৰ শান্তিৰ কাৰণে আমি ইয়াতে যিহেতু দোৱা কৰিম, আপোনালোকে আহি পেলাই এই দোৱাত চামিল হ'ব, আৰু গোটেই বিশ্ববাসীৰ কাৰণে আপোনালোকে দোৱা কৰিব যাতে আমাৰ গোটেই বিশ্বতেই শান্তি সম্প্ৰীতি অটুট থাকে। সেয়েহে মই আপোনালোকক অনুৰোধ কৰিম যে অহা 25 তাৰিখ জুম্মাৰ নামাজৰ সময়ত যদি আপোনালোক আহে তেতিয়াহ'লে মাস্ক লগত আনিব। ভেকচিন বাধ্যতামূলক, ভেকচিন নথকা মানুহ যাতে ইয়াত উপস্থিত নহয়। লগতে আমি যিহেতু নামাজ আদায় কৰিব লাগিব, আমি অপেন ফিল্ড ইয়াতে ব্যৱস্থা কৰিছোঁ। সেই ফিল্ডতে প্ৰত্যেকে এটা নিজৰ জায়নামাজটো লগত লৈ আহিব, আৰু এই নিজৰ জায়নামাজতেই আপোনালোকে আহি পেলাই জুম্মাৰ নামাজ আদায় কৰি গোটেই বিশ্ববাসীৰ কাৰণে দোৱা প্ৰাৰ্থনা কৰিব। আসসালামু আলাইকুম। গোটেই অসমবাসীক আমাৰ ফালৰ পৰা ধন্যবাদ দিছোঁ যে জুৰিয়াৰ বগৰীগুৰি খেলপথাৰত এক সমূহীয়া জুম্মাৰ নামাজ অনুষ্ঠিত কৰা হৈ আছে। মদিনা শৰীফৰ পৰা
ইমাম চাহাব আহি জুম্বাৰ নমাজ ইয়াত পঢ়াব। কাজেই সকলো অসমবাসীক আমি জনাব খুজিছোঁ যে সকলো অসমবাসীয়ে যাতে এই জুম্বাৰ নমাজত অংশগ্ৰহণ কৰি সকলোৱে যাতে আহি দোৱা ইয়াৰ পৰা দোৱা কৰি থৈ যায়। তাৰ বাবে আমি জুৰিয়া যিখন আমাৰ উদ্যোগ কমিটি আছে, আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ লগত আছে, আমি এই উদ্যোগটো হাতত লৈছোঁ যাতে সুকলমে আমি এই উদ্যোগটো পাৰ কৰি নিব পাৰোঁ আৰু কমেও 2-2.5 লাখ মানুহৰ সমাগম হ'ব। কাজে আমি সকলো অসমবাসী মানুহক জনাইছোঁ যে আমাৰ কাৰণে যাতে দোৱা কৰে যাতে আমি সুকলমে এই অনুষ্ঠানখন পাৰ কৰি নিব পাৰোঁ। আসসালামু আলাইকুম। ঢিংগাঁও তালিমুল কুরআন হাফিজিয়া ও কারিয়ানা ইসলামিক মিশন মাদ্রাসার যে দস্তরবন্দি 19তম যে দস্তরবন্দি উপলক্ষে তেওঁলোকৰ উদ্যোগত মাননীয় কেশৱ মহন্ত মন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আমি অহা 25 তাৰিখে দিনজোৰা কাৰ্যসূচীৰে জুৰিয়াৰ বগৰাগুৰি হাই মাদ্ৰাছা খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে এতিয়া আমি অনুষ্ঠান আয়োজন কৰিছোঁ। ৰাতিপুৱা 10 বজাৰ পৰা আমাৰ তাতে খেলপথাৰখনত কি কয় এটাৰে নহয় দস্তৰবন্দি উপলক্ষে